Hello guys, welcome my crazy Didi vlog sila আপোনালোকক স্বাগতম জনাইছো guys মানে কি আপোনালোকক মই ডেইলি ৰেগুলাৰ ভিডিও দিব পৰা নাই গতিকে আপোনালোকে বেয়া নাপাব আপোনালোকক দিবলৈ মই চেষ্টা কৰিম guys তেতিয়া হলে বলক ভিডিওটো আৰম্ভ কৰো Hello guys, welcome my YouTube channel guys আজি আমি পথাৰলৈ আহিছো দেখিছে আমি মেজালি পাইম আজি দাং দি পাইম কাৰণ এইফালে গোটেই বেট আছে বেটৰ পৰা মানে ওপৰলৈ উঠিব নোৱাৰে গাইছে আমাৰ পাইবলৈ আৰম্ভ কৰিছে গাইছ মানে পাইবলৈ অকণমান অসুবিধা হৈছে বেটখিনিৰ কাৰণে এতিয়া বেটখিনি অকণমান চফা কৰি দিছে মানে মানুহকেইটা যাবলৈ অকণমান দিগদাৰ হৈছে গতিকে আমাৰ পল্লৱ লৈ চাফা কৰি আছে আজি মেজালি খাম আপোনালোকে ভিডিঅ'টো চাই থাকক এইটো দেখিছে আপোনালোকে ওপৰত আছে এই মেজালিটো পাৰিম আমি এতিয়া দাং দি প্ৰথমটোৱে চেচ সব নষ্ট হৈ গ'ল গাইছ বহুত মাল আছিলে গাইছ এয়া দেখিছে আপোনালোকে গাইছ এয়া দেখিছে প্ৰথমটোৱে বৰবাদ এয়া মাটিত পৰি গ'ল গোটেই ফাটি পিনি তলত পৰি গ'ল এয়া আপোনালোকে দেখিছে এয়া মেজালি পোক হয় আজি মানে তামাম খাম আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো গাইছ আগে এইটো মোক কামুৰি আছে এতিয়া এইটো চাওক এইটো কামুৰি আছে পুৰা আমাৰ ইয়াত চাফা অভিযান চলাই আছে পল্লৱ লৈ আৰু এইফালে মনটো লৈ সিহঁতক চাফা অভিযানত চলাইছোঁ আৰু পৰুৱা বা আৰু কেইটামান আছে সেইকেইটা আকৌ পাৰিব এইফালে ওপৰত দেখিছে এই বহুত ওপৰত আছে মানে উঠিবলৈ সুযোগ নাই সেই গতিকে আমি দাঙেদি পাৰিম আপোনালোকে ভিডিঅ'টো চাই থাকিব যদি ভিডিঅ'টো চাই ভাল লাগে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু গাইছ প্লিজ ইয়াৰ এইকেইটা চাওক কিমান ওপৰত আছে গাইছ আমি পৰুৱা চাফা কৰি আছোঁ এইফালে বাকী লগৰগালে পাৰি আছে মানে আমাক এইটো দায়িত্ব দিছে এতিয়া মনটোকে মোকে আমি কৈ আছোঁ আপোনালোকে খাই পাইছে নাই পোৱা কমেণ্টত জনাব কিন্তু এবাৰ হ'লেও খাই যাব কেনেকুৱা লাগে সঁচাকৈ গাইছ বহুতেই ভাল লাগে বহুতেই ধুনীয়া লাগে মানে খাই গতিকে আমি সেয়া পাই আছোঁ এয়া খাবলৈ গাইছ আমি ইয়াত যাম ইয়াৰ পৰা আমি যাবলৈ ওলাইছোঁ আৰু ইয়াত নাই আৰু বিচাৰি গৈছোঁ আমি ইয়াত আৰু পৰুৱা বা বিচাৰি গৈছোঁ এইফালে দেখিছে গোটেইখিনি আমি দাং চাং লৈ পিনি বেলেগ জেগালৈ যাম বেলেগ গছবিলাকত চাম মানে আৰু ক'ত আছে আমি য'ত পাম তাতে আকৌ পাৰিম এনে গৈ আছোঁ এই আমাৰ লোকেল গৈ আছোঁ আৰু য'ত পাম ততে পাৰিম আকৌ চাই দিব আপোনালোকে এয়া এইটো মোৰ মালটো এইটো দেখিছে আৰ্মি কালাৰ পিন্ধি আছে মালটো গাইছ মনটো বহুত ভাল লাগি গ'ল এতিয়া মানে কি এই বাঁহজোপাত আছে বহুত ডাঙৰ ডাঙৰ দুটা আছে কাৰণ বাঁহ গছত যিটো এটি পৰুৱা বাঁহ সাজি থাকে সেইটো বহুত ওলায় কমচে কম আধা কেজিমান থাকিব এটা পৰুৱা বাঁহতে এতিয়া মানে চবেই ভাবি আছোঁ তাকে কেনেকৈ পাৰোঁ এইটো গাইছ চাই থাকক কেনেকৈ পাৰিম আপোনালোকক দেখাম এই বাঁহজোপাৰ পৰা এতিয়া আমি পাই পিনি নমাম মানে বহুত মাজত আছে আৰু কেপত আছে এতিয়া কেনেকৈ পাৰোঁ আমি তাকে ভাবি আছোঁ গাইছ আপোনালোকে ভিডিঅ'টো চাই দিব দেখিছে এই বাঁহজোপা সেইটো চাগে দেখিছে আপোনালোকে যিটো মানে কোলা কোলা অলপ হৈ আছে সেইটো বহুত ডাঙৰ হয় এইটো দেখিছে এতিয়া মানে ইমান বাঁহৰ মাজত এইটো আছে এতিয়া পাৰোঁ কেনেকৈ গাইছ আমি যদি এইটো পাৰিব পাৰোঁ আৰু আমাক নালাগে পৰুৱা গতিকে আমি এইটো পাৰিবলৈ চেষ্টা কৰোঁ গাইছ গাইছ দেখিছে মই ক'ত উঠি আছোঁ গাইছ বাঁহৰ ওপৰত উঠি আছোঁ গাইছ এয়া দেখিছে বাঁহ গছৰ ওপৰত উঠি আছোঁ গাইছ এইফালে চাওক আপোনালোকে দেখিছে সেয়া তলত মই ওপৰত আছোঁ মানে কি পৰুৱা বাঁহটো পাৰিবলৈ কোনো নাহে মানে এতিয়া লগৰখিনিয়ে কৈছে যায় যদি বোলে গোটেইখিনিয়ে যাম ওপৰলৈ সেই গতিকে এইফালে এটা দেখিছে এই পল্লৱ গাই চাওক এইফালে পল্লৱ উঠি আছে এইফালে মই আৰু এইফালে লগৰ দুজন মানুহ আহি আছে ইয়াত মানে এইটো এটা দেখিছে মানে উঠিলে মানে গোটেইকেইটাই উঠে বোলে
গতিকে আমি গোটেইকেইটা উঠি আহিছোঁ। পৰুৱা বাঁহটো আৰু আমাৰ ওপৰত আছে আৰু অলপ ওপৰলৈ যাব লাগিব আৰু গাইছে দেখিছে এইজোপা বাঁহ এইফালে আৰু বহুত ওপৰত আছে এইফালে আৰু ওপৰলৈ যাব লাগিব। মই ইমানকণ উঠিছোঁৱে ওপৰ তলৰ পৰা যাওঁ আৰু ওপৰলৈ যাম। এইফালে এটা উঠি আহিছে আৰু এইফালে অলপ ওপৰলৈ উঠি গৈ আছে আৰু এই দুটা উঠি আহিছে আৰু মই গাইজ ভিডিঅ'টো চাই থাকক আপোনালোকে। সঁচাকৈ ধামাকাদাৰ হ'বলৈ গৈ আছে ভিডিঅ' পূৰা কাটি আছে। মই তাৰ তলত আছোঁ এইফালে পূৰা বাঁহটো কাটি দিয়া ব্যস্ত হৈ আছে পল্লৱে। হেল্ল' গাইজ আমি দুইটাই ফাইনেলি কাম ছাকচেছফুল কৰিলোঁ ছাকচেছ হ'লোঁ আৰু আমি নামি আহিলোঁ আৰু বিচাৰি আহিছোঁ এয়া আপোনালোকক দেখাম পাছত দেখাম মানে কিমান পাৰিলোঁ। আমি দুইটা আহি আছোঁ আৰু বিচাৰি আহিছোঁ গাইজ। আমি দেখিছোঁ এইবিলাক বাঁহবিলাকৰ ওপৰৰ বিচাৰি আহিছোঁ বৰ্তমানলৈকে দেখা নাই গাইজ। বহুত কষ্ট হ'ল বাঁহ গছজোপা ওপৰলৈ উঠি গৈ বহুত কষ্টত পাই দিলোঁ। ল'ৰাগালে এতিয়া আমাক আশীৰ্বাদ দিয়া নিদিয়ে ইমান কষ্ট ওপৰৰ পৰা পাই আনি দিলোঁ তাকে এতিয়া বিচাৰি আহিছোঁ। আগত যিমানকেইটা পাইছিলোঁ তাতকৈ আমাৰ এটাতে কিমানটা ওলাইছে এটাতে বহুত ওলাই গ'ল গাইজ। এতিয়া আমি পাই গ'লোহি বৰটিকা পাই গ'লোহি। আমাৰ গাঁওখন বংকল হয় আৰু এইখন বৰটিকা। আমি বৰটিকা গাঁৱত পাইছোঁহি বিচাৰি সেইকেইটা বান্দৰ হয়। চাওক গাইজ বান্দৰে আমাক কিমান দিগদাৰ দিয়ে চাওক। সেয়া আপোনালোকে দেখিছে এই বান্দৰ এইকেইটা ইমান দিগদাৰ লগা আছে বান্দৰ এইখন গাইজ। এনেকুৱা এজোপা গছ দেখাম এতিয়া আপোনালোকে চাওক। আমি মানে কি বিচাৰি মেইন আমললি পৰুৱা গুৰিটোকে পাই গ'লোহি। এতিয়া মুঠতে গাইজ পাৰিবলগীয়া ওপৰতে কথা এইজোপা চাওক আপোনালোকক দেখাম। এইজোপাতে আছে গোটেই মানে পৰুৱা বাঁহে 1 2 3 4 5 6 7 8টামান আছে ইয়াত সৰু ডাঙৰ কৰি পিনি মানে কি যিহেতু ভালকৈ অহা নাই পিক্সাৰটো তলৰ পৰা মাৰিছোঁ যেতিয়া আমি এতিয়ালৈকে কিমানখিনি আমললি পৰুৱাটো সক্ষম কৰিছোঁ এয়া চাওক গাইজ। এইখিনি চাওক এইখিনি আৰু আছে তলত গাইজ। এতিয়া মানে আনিব পৰা নাই দুখন হাতে। এতিয়া আৰু পাৰিম আমি পাৰি পিনি ধুনীয়াকৈ তেলত দি পিনি ভাজি কৰি খাম গোটেই লগৰখিনিয়ে। এইফালে চব লগৰখিনি বহি আছে অলপমান ভাগৰ লাগিছে কৈছে এয়া জিৰণি মাৰি আছে। এইফালে নিপন আৰু এইফালে পল্লৱ আৰু এইফালে বন্ধু চন্দ্ৰলৈ, এইফালে দুৰ্লভ, এইফালে ৰোহান আৰু এইফালে মই। লাইক কৰি দিব আৰু ভিডিঅ'টো চাই গাইছ। এইফালে আপোনালোকক দেখাই দিব পোৱা নাই নহয় বহুতেই ওপৰত আছে। গাইজ মানে লোকৰ গছজোপাকে ভাঙি দিলোঁ আৰু টানোতে গাইজ আজি পুৱা ফচি গ'লোঁ। আজি মানে বৰ বেলেগ সঁচা কাম এটা কৰি থৈ আহিছোঁ গাইজ। আজিলৈ ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপায় প্লিজ।